আৰু গাইজ তাত কিবা জ্বলাইছে নেকি দেখা পাব আজিৰ ভিতৰত হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগ মই আহিছিলোঁ মোৰ ব্লগটো আপলোড দিবলৈ ফাইনেলি ধুনীয়াকৈ ব্লগটো আপলোড হৈ গ'ল বাকী এইপিনে নজাৰা চাওক সূৰ্যটো উদয় হৈছে আৰু গাইজ আমাৰ গাঁৱৰ এইপিনে গোটেইখিনি জংঘলে আপোনালোকে যদি কমেণ্টত কয় সেইপিনে এপাক যাম মই ৰাতিপুৱা শুই উঠিয়ে চিধা গ'লোঁ ভিডিঅ' আপলোড দিবলৈ এতিয়া ঘৰত আহিছোঁ ধুনীয়াকৈ গা পা ধুই দাঁত মুখ মাজি দিনটোলৈ ৰেডি হৈ লওঁ ছাগলীজনী ৰাতিপুৱা এৰি দিয়া হৈছিল তাই এতিয়া আহি গ'ল পোৱালীক গাখীৰ খুৱাব লাগে তাই আকৌ পলাইছেহে এটা কাম কৰোঁ গাইজ ঘৰত গৈ পেলাই ছাগলীখিনি এৰি দিওঁ মাক আছে সেইপিনে গৈছে ইজনীৰ গাখীৰ খাবলৈ এজনীক মাক বুলি ভাবি আছে এজনী মাক নহয়তো যা কি খাই আছ যা যা যিখিনি যাক লাগে মাত্ৰ 10 টকা দি আনলিমিটেড যিমান পুলি লাগে লৈ যাম কি নাৰ্জী পুলি নাৰ্জী পুলি ফ্ৰীতে উঘলি লৈ যাব বাটত আছে নাই 10 টকীয়া 10 টকা লৈ যিমান আনলিমিটেড যিমান ল'ব লাগে তহঁতৰ মাটি নহয় নহয় বাটৰহে কেনেকৈ 10 টকা দিব পইচাখিনিতো মোৰে ন মানে ফুলখিনিতো আমাৰে ন কিন্তু মাটিখিনি বেলেগৰ যে ৰাস্তাৰ ৰাইজৰ আৰু গাইছ ইয়াত কুন্দুবৰল নে মৌ ইয়াত কামুৰিব নেকি এতিয়া গাইছ আমি গাঁৱৰ পিনে অলপ ওলাই আহিছোঁ আৰু যিটো এইটো ৰাস্তা দেখিছে এইটোৰ ইপিনে আৰু এটা ৰাস্তা আছে চাওক এইটো কিয় দিছে জানেনে কাৰণ এইটো বানপানীৰ পৰা বচাব এই ৰাস্তাটোৱে এইটো মাথাউৰি ডাঙৰ যেতিয়া নদী বাঢ়ে এইটো ৰাস্তা ভাঙি যায় আৰু এইপিনে পানী বৈ গোটেই গাঁওখন এবুকু পানী হৈ যায় কিন্তু পথাৰৰ পিনৰ পৰাও পানী আহে কিন্তু সেই পানীটোৱে ইমান এটা ক্ষতি কৰিব নোৱাৰে মোৰ মতে বানপানী আহিলে এনেই গম পাম ইও লগত আহিছে আৰু সি গছ মছ দেখিলে ৰখিব নোৱাৰে একদম ওলমি থাকে আৰু এই গছজোপাত আপোনালোকে কেমেৰাত দেখিব পাইছেনে নাই অতগাল আম লাগি আছে গোটেইগাল কেঁচা হৈ আছে গাইজ ইয়াক তুলিপেট মাতি আছে আজি নামটো মই আজিহে গম পাইছোঁ বৰ অদ্ভুত নাম ইয়াৰ পিতে কুকুৰ পেকুৰী বহুত ভাল পায় সিহঁতৰ লগতে থাকে মৰম কৰে কিউট লাগিছে চাওকচোন কিমান আৰু কুকুৰৰ পৰা এটা চিকৰা ওলাল পিতে কুকুৰৰ হাতত ধৰি চিকৰাটো মাৰি দিলে কুকুৰৰ আঙুলি দি আৰু নখয় দি নিকনি ক'ত গৈছিলে কুকুৰটোৱে চাওক ছাগলীকেইটাৰ লগত জেং কৰি আছে এইটো তহঁতৰ কুকুৰ নহয় তহঁতৰে কুকুৰ এইটো দৌৰাই লৈ গৈ আছে हर बार की जैसा एक ही काम खाली लटकना এইটো কোনোৱে মই এবাৰ যাওঁগৈ এইটো কেনেবাকৈ পৰিলে কাহানী চেজ হৈ যাব এইখিনি ছাগলী এটা এটাকৈ ঘৰলৈ আহিছে সিহঁতক পানী চানী খুৱাব মায়ে এতিয়া মোক মায়ে কৈছে তই পথাৰৰ পৰা গৰুকেইটা চাই আহ এনেই লৰাই কৰি দিব নালাগে খালি চাই আহ তো মই এতিয়া পথাৰত গৈ আছোঁ অলপ আগত কৈছিলোঁ সেই নদীখনে ৰাস্তাটো ভাঙি পেলাই ইপিনে বানপানী কৰি দিয়ে কিন্তু এইপিনৰ পৰাও পানী আহে দিয়ক গাইছ এই পুলটো দি আহে আৰু সেইপিনে এটা পুল আছে আৰু আগত এটা ৰাস্তা আছে সেইটো দি বাগৰি আহে আমাৰ এই গৰু পোৱালিটোৱে মোক চিনি পাই পেলাই তাৰ পৰাই থৰ লাগি মোক চাই আছে সি ৰখি থকাৰ কাৰণটো হ'লে ইয়াত পাক খাই গ'ল সি সেই পাকটো খুলি দিওঁ যা ঘাঁহ খাগে যা তই মোক চাব নালাগে ঘাঁহ খাগে আৰু গাইছ তাত কিবা জ্বলাইছে নেকি পূৰা ধোঁৱা উৰি আছে চাওকচোন এনেকুৱা কি জ্বলাইছে তাত বাকী এই দুজনী গৰুৱে ধুনীয়াকৈ খাই আছে ঘাঁহ মোৰ ডিউটি হৈ গ'ল মই এতিয়া ঘৰত যাওঁগৈ আৰু ইয়াতে এটা ছিষ্টেম ভাল আছে গৰুখিনি পানী পিয়া ধৰিলে ইয়াতে আহি পেলাই পানী চানী খাব পাৰে বাকীকেইটা পুখুৰীতকৈ এই পুখুৰীটো পানীখিনি পূৰা চাফ চিকুণ চাওক কাৰণ ইয়াত একদম পানীৰ তলটো দেখা যায় গৰুকেইটা চাই আহিলোঁ আৰু ঘৰলৈ গৈ থাকোঁতে আমাৰ গোলাপক লগ পাই গ'লোঁ পানী নিবলৈ গৈছিলে পানী আনিব গৈছিল সি তহঁতৰ একো দমকল নাই নেকি দমকল আছে লাইনৰ পানী চব এয়া মানে ফিল্টাৰ পুৰা চাফা পানী খোৱা পানী গোলাপৰ মাথা বেয়া হৈ আছে তাৰ মানে গাৰ্লফ্ৰেণ্ডৰ লগত পুৰা জেং চলি আছে না ইমান মেছেজ কৰিছে ভইচ চাওক বেকআপ হ'ব আজিৰ ভিতৰত এতিয়া আহি ঘৰ পাই গ'লোহি মই আৰু চোফাত ধুনীয়াকৈ বহি বিচনী দি বিচি আছোঁ বহুত তাগৰা গৰম পৰিছে এই গৰমটো বাঢ়ি আহি আছে আৰু গৰম বাঢ়িবহে বোলে এনেকৈ গৰম হ'লে আৰু কেনেকৈ থাকিম আৰু কওক আমাৰ টেনশ্যন নাই কিন্তু গাঁৱত মেইন কথা সেইটো ধুনীয়াকৈ ওলাই যাম গছৰ তলিত পথাৰত বহি ল'ম তাত গৰমৰ অনুভৱেই নহয় দুপৰীয়া ভাত খোৱা সময় হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ হাতখন ধুই ল'ম এতিয়া আজি দুপৰীয়া বনিছে দালি ভাত আৰু আলু ভাজি আৰু দালিত বিলাহী দি দিছে পোৱালীকেইটা দৌৰাই লৈ আহিছে কি কৰোঁ পোৱালীকেইটাক গঁৰালত বান্ধি দিলোঁ আৰু আমাৰ ছাগলীজনীৰ কাৰণে পানী থৈ দিছোঁ খা
এতিয়া গাইছ মোনা চোনালৈ মই যাম গৰু চৰাবলৈ। গৰুকেইটা মস্তি কৰি এৰি দিম, সিহঁতে চৰি থাকিব। হা এতিয়া আৰম্ভ নকৰিবিচোন। সেয়া এইটো এতিয়া গাইছ আমি আহিলোঁ ওলাই, মই গৰু চৰাব আহিছোঁ। অলপ পিছত যাম আৰু দিয়ক, এতিয়া মোনাটো ইয়াতে থৈ দিওঁ। এতিয়া আমি মানে ভিডিঅ' বনাম শ্বৰ্টছ কিবা কণ্টেণ্টটো। মই স্ক্ৰিপ্ট নিলিখিলোঁ কালি কিন্তু একো। ময়ো এইবিলাক ভাবি আহা এতিয়া ডাইৰেক্ট বনাম আৰু। আমি অলপ টাইম বিহু ফিল্ডত থাকি পেলাই ভাবোঁ যে আমি কি কণ্টেণ্ট বনাম। 4টাত গৰু ওচৰত গুচি যাম। এতিয়া অকণ টাইম আমি ভাবোঁ কি বনাম ভিডিঅ'। কি যাবি আমি ৰখাম, তই গৈ থাকিবি, আমি ৰখাই দিম। এতিয়া লৰাই থাকোঁ মোবাইলটো বুজিছ, ষ্টেবল আহিবি। হে ভাই আকৌ হে ভাই तो भाई की कम वीडियो है ना। हाँ तो भाई तुम रेडी हो? हाँ भाई तुम मुझे मस्त 3:49 আৰু মই আমাৰ গৰু পোৱালিটোক এৰি দিলোঁ, সি চিধা গৈ পানী খাইছে। এতিয়া আকৌ বগীজনীকো এৰি দিলোঁ, তাই ধুনীয়াকৈ চৰিব পাব এতিয়া। আৰু এতিয়া কিশোৰীক এৰিব আছে। মেইন কথাটো হ'ল উঠনি ভিডিঅ' বনাইছিলোঁ ইহঁতৰ লগত, ভিডিঅ'টো ইমান এটা খাছ নহ'ল কাৰণ বহুত কম সময়ৰ ভিতৰতে ভিডিঅ'টো বনালোঁ। অলপ টাইম লাগিব, ভিডিঅ' এটা শ্বৰ্টছ লওঁতে কেপেবল শ্বৰ্টছ ল'ব লাগে। শ্বৰ্টছটোন কেপেবল লোৱা নহ'ল, এটা শ্বৰ্টছ লোৱা হ'ল আৰু প্লেনো বনোৱা নাই, এটা স্ক্ৰিপ্টো বনোৱা নাই, ডাইৰেক্ট ভিডিঅ' বনাইছোঁ। ভাল নহ'ল ভিডিঅ'টো গাইছ পপাৰ্ট হৈ গ'ল। গৰু পোৱালিটো যে এৰি দিছিলোঁ, মানুহজনী খুচি আছেগৈ। সেই ইয়াত থকা ই মানুহজনী বহি আছে দেখিছেনে, খুচিব যায় সি। এৰাল চেৰাল তাতে এৰি পেলাই দৌৰি আহিছোঁ বচাবলৈ। এতিয়া এই গোটেইখন পথাৰৰ মাজত মই এৰাল ক'ত এৰিলোঁ, কি কৰিলোঁ মই নিজেই গম নাপাওঁ। এতিয়া মই বিচাৰিম এৰাল। আৰু ইয়াত আমাৰ গাঁৱৰ চবৰে গৰু চৰি আছে, লগতে আমাৰ এই দুটা আৰু এটাও লাইনৰ কিনাৰত খাই আছে। ইয়াত ভিউটো চাওক, একদম চব তোলা পৰি আছে, একে স্ন' পৰি থকা নিচিনা লাগিছে। আৰু এয়া বেলি মাৰ যাওঁ যাওঁ হ'ব। দেউতা আহি গ'ল, এতিয়া মই ঘৰত যাব লাগিব। এতিয়া গাইছ মই ঘৰলৈ যাওঁ, দেউতা আহি গ'ল, গৰুখিনি দেউতাই আনিব। ঘৰলৈ গৈ থাকোঁতে ইয়াক লগ পাই গ'লোঁ। ই কয় ফটো কেইখনমান উঠা, আৰু ইয়াৰ লগত ব্লগটো বনাইছিলোঁ, শ্বৰ্টছটো বনাইছিলোঁ, ভাল নহ'ল। অলপ টাইম লাগে বুজিছা, এটা শ্বৰ্টছ বনাওঁতে কিমান টাইম লাগে, কম সময়ৰ ভিতৰত নহ'ব নহয় ধুনীয়া শ্বৰ্টছ। মোৰ বেগত চাওক কিমান গাল পোৱালি, আৰু ই বোলে সৌৰভ যোশী গেম খেলে। কি কৈছা বুজা নাই, সৌৰভ যোশী গেমো আছে। সৌৰভ যোশী এটা মই গেম খেলো। সি পাৰিব চলাবলৈ, তোক ক'লে ওপৰত নহয় অ তই পেডেল মাৰিবি উঠি থাকি। পেলাই দিছেগে ইয়াক জংঘলত। গাইজ চেপা খালে ব্ৰেকত, কিয় মাৰিলি ব্ৰেক? ব্ৰেকডাল মাৰি দিয়াৰ কাৰণে চেপা খাই গ'ল। তাৰপিছত বেছি কষ্ট পোৱা নাই দে, হয় বেছি কষ্ট পোৱা নাই, চাওক এক্টিং কৰিছে। কুকুৰটো গাত বহিব ঐ। চাইকেল এৰি থৈ গুচি গ'ল, চাইকেলখন ইয়াৰহে হয়। অলপ তাৰ লগত মাস্তি কৰি আছে। আকৌ 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 এই জংঘলৰ মাজত উইলি মাৰিছে। এখন চন্দনৰ চাইকেলৰ কাৰণে খং উঠি গৈছে, আৰু ই গতি নাইকিয়া কৰি আছেতো, জেঙে হ'ব এতিয়া। এই মোক চেপিব নাহিবি, চেপিবি। बेचारा घोड़े सब निधियो नहीं के ऊपर उठा नहीं पा रहा है, मेरे को हेल्प करना पड़ेगा उसको। चलो चलो, अरे 800 का नहीं रंगने का। हाँ सीधा सीधा घुसा दो। इसका राइडरगिरी कहते हैं, इसको राइडरगिरी कहते हैं। तुम्हारी जैसे उली मारने से राइडरगिरी नहीं बोलते भाई। तू राइडर तो मोड़ दिया এই কেবুল কিডাল নাথাকিব লাগিছিল, আহি পেলাই এইপিনে মাৰিবি। গাইজ সিহঁতে পুৰা ধেমালি কৰি আছে, ই পুৰা লগাই আছে খোপালটো, মানে তাৰ বেগ চকা চুচাব বিচাৰিছিলি।
अब दोनों खिलाड़ी में युद्ध हो रही है भाई युद्ध हो रहा है और भाई। मारो मारो दुईटा प्लेयर में पूरा युद्ध हो ऐसे सब गिरा देगा भाई, गिरा देगा गिरा देगा गिरा देगा। अरे भाई ऐसा मत करो यार এইবিলাক যুদ্ধ নালাগিবি ओ देखा भाई, ये নালাগিবি হ'ব দে तुम्हारा ये बाप। পিতি দেউতা আহি গ'ল আৰু ই এনেকৈ চাইকেলৰ উৎপাত কৰিব নোৱাৰে আৰু তাৰ তোৰ চেপ্টাৰ শেষ क्या शेष देती इतना भी कर আৰু ইহঁত দুটাৰ মাজত ৰেচ হ'ব এতিয়া চাইকেলৰ আমাৰ ঘৰৰ পৰা ইয়ালৈকে খেলিবি যোন জিকে তাক মই ফুল এটা ছিঙি গিফ্ট দিম जी দিব লাগে মই দিম तो। अभी ये दोनों रेस खेलने के लिए जा रहा है। इधर तुम लोग उस रास्ते से यहाँ तक देखो भाई, यहाँ तक। यहाँ पर एक सीन देना पड़ेगा। চিন দেনা পড়ेगा ভাই এটাও চিন দিব লাগিব पानी नहीं है क्या? ফিটা বান্ধ নেকি এই নামাঙিবি গছ ভাঙা বেয়া तो अरे अरे ये चीटिंग करता है रांतु। पीछे पीछे চন্দনৰ আগত দে সি সৰু নহয় नहीं वो पीछे रहेगा। হা एक साथ होगा रेस। একসাথ নেকি वाह সি সৰু না लेट्स এইটো পিটিকা বনিব এতিয়া राइट नाउ। अरे Guys. आ रहे हैं, वो लोग तेजी से भाग। এইটো চন্দনে কি চলাইছে মানে वो लोग तेजी से आ चंदन ने रहे हैं। किस चला से पता वो? नहीं कौन आएगा आगे भाई। अरे दोनों का बहुत ज्यादा है भाई। এইটো কি খেল মানে अरे भाई बहुत ज्यादा है। মই এনেকৈ খেলিব বুলি গম পোৱা अरे নাছিলো देखो देखो कौन आएगा आगे, कौन आएगा? अरे भाई भाई जल्दी से। अरे भाई चंदन भाई जीत गया। यस यस मतलब ओए भाई गाड़ी ओवरलो मतलब देखो भाई, ये इतना पिकअप में था, इधर इधर उठा डाला भाई, इधर उठा डाला। खतरनाक चलाते हैं আমি ना। দুটাই খেলো আগে हाँ, हम दोनों खेलने से भाई এই গেম খেলিম হ্যাঁ मैं जीत गया। ये अभी नहीं ए लाइन पर कर ले मतलब মানে গাইছ কি জানে নে কথাটো মোৰ মুখত ক'ব দে মানে গাইছ মেইন কথাটো হ'ল এখন চাইকেল জুৰাই লৈ সিয়ে জিকে এতিয়া গাইছ আমি লং জাপ হাই জাপ খেলিম ই আৰু মই চন্দন আৰু পিটি কোন জিকে বা ঠিক নাই मैं जीतूंगी। চিমৰণে বনাইছে চিন এইকণৰ পৰা জঁপিয়াব লাগিব আৰু কিমান দূৰ যাব পাৰে কোনে প্ৰথম চন্দন আৰু পিটিৰ মাজত এয়া পিটি ৰেডি হৈছে দৌৰি মাৰ এটা জেগাত ৰখি যাবি চিন দি तुम्हारा फूको किधर गिरा भाई? অঁ সেইকণতে কৈছা চিমৰণে যিটো কৈছে সেইটোৱে এইটো পৰিল आरी बारी भाई। উই বেয়া জেগাত পৰিছে এডাল চা এডাল সোমালহে তোৰ গম পাইছনে আৰু এইটো হ'ল পিটি এইকণত क्या आसु यार 7 फुट 2 इंच भाई। চন্দন মাৰ अरे अरे ये কি মাৰিলি এইটো তই अरे বাহ ये बात। অঁ মাৰ জঁপিয়া মাৰ যিমানকণ পৰাও ओ চন্দনৰ চিনটো দি দে চন্দন পিছত আছে के इधर है भाई। मैं विजेता हूँ गाइस। এতিয়া ইহঁত দুটাৰ মাজত উইন কোন तो भाई इन दोनों के बीच में कौन विजय हुए हैं अब तुम लोगों को दिखाने वाले हैं। ক 1 2 3 विजय विनर। উইনাৰ এতিয়া গাইছ মই মাৰিম তাৰপিছত আমাৰ এই সেইটো নাম কি सिमरन हाँ मैं मारूंगा उसके बाद। तो अभी उसकी बारी, वो मारने बहुत वाली। लॉस हो भाई 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 पूरा मुंह जगह पैसे इधर ही है ना? ये देखो हाँ अंदर ले। मुंह ठीक है से भाई। गायब है। इधर अंकुर भाई इधर गिरी है, अब मेरी बारी। মোৰ চেণ্ডেল ओ ये भाई ये 7 जन्म में। अरे भाई इधर 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 इधर। गाइस इन दोनों में से कौन जीता है? 1 2 3 रेस ये कमेंट करो यही करना है ना। करोगे ना? मत करो मत करो। কিয় খেলিব চুম কিয় মাৰ ৰজাব মাৰ তই চন্দনত কিয় নোৱাৰিবি চাগে नहीं सुन के भाई भाई মাৰ না এটা মাৰ না এটা মাৰ না এবাৰ আমাৰ চুমকিয়ে জাপ মাৰিব जिकीमा ये एक पेड़ से कौन जा पाती है भाई? আকৌ এতিয়া মাৰিব চন্দনে মাৰ अरे कोई बात नहीं तो মাৰ भाई চন্দন হাৰি গ'লচোন डिस्क्वालीफाई। हाँ ডিছমিছ फिर से होगा नहीं 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 फिर से होगा। ए कोई 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 ये सब नहीं है। फिर से इस बार चंदन पहले मारेगा। চবতছে হাইষ্ট গাই যি মাৰিছে লাজৰ কথা মোৰ
বাই ইমান মাৰে নে ইমান অকমানিকা হয় 5 সেকেন্ড থাৰ্ড লেডু সিৰিয়াসলি ক'ব গ'লে মইহে লেডু কাৰণ ইহঁততকৈ বয়সত ডাঙৰ না হেল্ল' গাইজ আজিৰ কাৰণে ব্লগটো ইমানেই কাইলৈ লগ পাম অ'কে বাই বাই